হেল্ল' ৰুমপ্ৰকাশ শৰ্মা। য়েছ। মই অনিৰ্বাণ তালুকদাৰ, জনজাগৰণ কাকতৰ। কালি যে আপোনাক ফোন কৰিছিলোঁ। আচ্ছা, প্লিজ কাম ইন। তো এই বিশাল ঘৰত আপুনি অকলেই থাকে? হাউ ষ্ট্ৰেঞ্জ। আপোনাৰ অশান্তি নালাগেনে? কি হয়, কেতিয়াবা কেতিয়াবা এই নিসংগতাবোৰো বৰ ভাল লাগে। নে কি কয়? কাম কৰা ল'ৰা দুটামান ৰাখিছিলোঁ আগত। পিছে কি হ'ব, এমাহমান কাম কৰাৰ পিছত সিহঁত গুচি যায়। সিহঁতৰ মতে পাগলৰ চিকিৎসা কৰি এই ডাক্তৰটো পাগলেই হৈ পৰিল। আপোনাৰ আকৌ মোক পাগল লাগে নেকি? নাই, কি কথা কয় হে? পিছে আপুনি বিয়া বাৰু নকৰালেই নে আপোনাৰ ৱাইফ? জীৱনত বহুত ডাঙৰ কাম কৰা হ'ল বুজিছে। পিছে এই বিয়া নামৰ মেইন কামটোহে কৰিবলৈ মোৰ থাকি গ'ল। কি আচৰিত হে? আপোনাৰ জীৱনত প্ৰেম এবাৰো নহলেই নেকি? নে প্ৰেমিকাই এৰি যোৱাৰ বাবে আপুনি কিন্তু মোক কালি ফোনত কোৱা মতে মোৰ এই নতুন ৰিচাৰ্চ টপিকটোৰ সন্দৰ্ভতহে ইণ্টাৰভিউ লোৱাৰ কথা আছিল। চৰি দেই, একদম বেয়া নাপাব। আচলতে কথাৰ লাচত পৰিহে, একদম বেয়া নাপাব দেই। এই আপুনি দেখোন চিৰিয়াছে হৈ গ'ল হে, ধেমালি কৰিছো। এইচএছ পঢ়ি থাকোতে ভাবিলো এই দুটা পঢ়াৰ বছৰ, কাৰণ সকলোৰে ভৱিষ্যতটো নিৰ্ভৰ কৰে ন? পিছে কিডাল হ'ব, কলেজ গৈছো আগৰ সেই উদঙি আগৰুটো হৈয়ে থাকি গ'লো। আপোনাৰ কথাবোৰ কিন্তু বেছ ইণ্টাৰেষ্টিং। ইণ্টাৰভিউটো লৈ বৰ ভাল লাগিব। আপোনাৰ নতুন ৰিচাৰ্চ টপিকটোৰ বিষয়ে কথা পাতো। তাৰ আগতে এটা কাম কৰো, আমি এখন চেলফি লৈ লওঁ। চেলফি? মানে মোৰ ইণ্টাৰভিউ ল'বলৈ অহা এতিয়ালৈকে ধৰক 3-4জনে লৈছে, সেইসকলৰ লগত এখন ফটো ৰাখোহে। ইফ ইউ ডোন্ট মাইণ্ড। চিয়ৰ। আপোনাৰ বাৰু মনত আছেনে, আজিৰ পৰা কেইমাহমান আগত চিলাপথাৰৰ 50 বছৰীয়া মানুহ এজনে 14 বছৰীয়া ছোৱালী এজনীৰ মৃত শৰীৰটোক ধৰ্ষণ কৰিছিল? ডু ইউ থিংক ডেট হি ইজ এ ক্ৰিমিনেল? য়েছ, অফক'ৰ্ছ, হি ইজ এ ক্ৰিমিনেল। আৰে ইমান এটা জঘন্য কাম কৰিছে, তাক আমি ক্ৰিমিনেল নকম নে? মই নাভাবো যে তেওঁ এজন ক্ৰিমিনেল। ৰাদাৰ হি ইজ এ পেচেণ্ট suffering from a psychiatric disease called necrophilia. What? Necrophilia? Yes. এইটো এটা বহুত ৰেয়াৰ সাইকিয়াট্ৰিক ডিসঅৰ্ডাৰ। আৰু মই এইটো ক'ব বিচাৰো, পুলিচ, কোৰ্ট, পানিছমেণ্ট, এক্সেট্ৰা এইবোৰতকে মানুহজনৰ প্ৰয়োজন এজন ভাল সাইকিয়াট্ৰিষ্টৰ। তো আপোনাৰ নতুন ৰিচাৰ্চ টপিকটো নেক্ৰফিলিয়াৰ ওপৰত? য়েছ। কাৰণ আমাৰ চৌপাশে এতিয়াও কিছুমান মানুহ আছে যে নেকি বেমাৰটোত আক্ৰান্ত হৈ আছে, অথচ তেওঁলোকে কথাটো গম নাপায়, যাৰ ফলত তেওঁলোকে এনেকুৱা কিছুমান কাম কৰিবলৈ লয় যিবোৰ আমাৰ চকুত অতি জঘন্য, অতি নিকৃষ্ট। আৰু সেইকাৰণে মই ইয়াক মোৰ ৰিচাৰ্চ টপিক হিচাপে চিলেক্ট কৰিছো। মোক অলপ বুজাই কওকচোন।
তো এই বেমাৰটো আমাৰ কাৰণে খুব এটা চিৰিয়াছ বেমাৰ হয়, কাৰণ নেক্ৰফিলিয়াৰ পেচেণ্টজনে যেতিয়া মৃতদেহ বিচাৰি নাপাব, ইহঁতে মানুহক হত্যা পৰ্যন্ত কৰি দিব পাৰে। য়েছ, অফক'ৰ্ছ। আচ্ছা, নীলিময় ফুকনক চিনি পায়? কি ক'লে? নীলিময় ফুকন দৈনিক খবৰৰ সাংবাদিক। যোৱা সপ্তাহৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছে। হয় হয় হয়, নীলিময় ফুকন। তেওঁ যোৱা সপ্তাহত মোৰ ইয়ালৈ আহিছিল। হয়, একচুৱেলি তেওঁ আপোনাৰ ঘৰলৈ অহাৰ পৰাই নিৰুদ্দেশ হৈ আছে। What? অৱশ্যে মই এইটো ক'বলৈ বিচৰা নাই যে তেওঁ নিৰুদ্দেশ হোৱাৰ লগত আপুনি জড়িত, কিন্তু তেওঁ ইয়ালৈ অহাৰ পৰাই নিৰুদ্দেশ হৈ আছে। কথাটো ভাবিলে আচৰিত নহয়নে? তো আপোনাৰ ইণ্টাৰভিউটোৰ মেইন উদ্দেশ্য এইটোহে আছিল। আপুনি সাংবাদিক হ'বই নোৱাৰে। I mean, though you are a journalist, your mind is sharp as a police officer. Am I right? ফুকনৰ বিষয়ে কিবা অলপ জানিব পাৰিম নেকি? এজ এ জাৰ্নেলিষ্ট মই কথাটো জানিব বিচাৰিছোঁ। আৰু এইকেইদিন সঘনাই পুলিচৰ মুখত আপোনাৰেই নাম শুনি আছোঁ। এনেকুৱা কি দৰকাৰ আছিল যে তেওঁ আপোনাৰ ওচৰলৈ আহিছিল? কাৰণ he is a victim of necrophilia. What? Are you mad? শুনিবলৈ আচৰিত লাগিলেও এইটোৱেই সত্য যে নীলিময় ফুকন নেক্ৰফিলিয়াত আক্ৰান্ত আছিল আৰু তেওঁ মোৰ পেচেণ্ট আছিল। আপুনি যদি ইচ্ছা কৰে মই তেওঁৰ ফাইলটো আপোনাক দেখাব পাৰোঁ। Yeah, sure. বহক। ছাৰ, হয় ছাৰ, মই মানুহজনৰ লগত কথা পাতিলোঁ, কিন্তু সন্দেহজনক একোৱেই নাপালোঁ। হয় ছাৰ, হয় ছাৰ, কিন্তু ছাৰ সেই মানুহজনৰ লগত কথা পাতি মই এটা বিশেষ তথ্য পাইছোঁ। হয় ছাৰ, নীলিময় ফুকন বোলা মানুহজন ছাৰ মই আপোনাক অলপ পাছত ফোন কৰি আছোঁ। হয় ছাৰ। ইণ্টাৰভিউটোৰ আগত এখন চেলফি লৈ লওঁ আহক।
কেতিয়াবা কাৰোবাৰ লাভৰ বাবেও কোনোবা গুচি যাব লগা হয়। আজি আপোনাৰেই ভাল আছিল। Finish. নেক্ৰোফিলিয়াৰ পেচেণ্টবোৰ বৰ ডেঞ্জাৰাছ। ডেড বডি নাপালে ইহঁতে মানুহক হত্যা পৰ্যন্ত কৰি দিব পাৰে। আপোনাক কিন্তু মানিছোঁ দেই, ইমান ডাঙৰ ঘৰটোত আপুনি অকলেই বাস কৰে। হাউ ষ্ট্ৰেঞ্জ। কেতিয়াবা নিসংগতাবোৰো বৰ ভাল লাগে। ইণ্টাৰভিউটোৰ আগত এখন চেলফি লৈ লোৱা হওক।